ৰাইজসকল, আমাৰ ল'ৰাবোৰে কয় আই সমান হ'ব কোন, কিন্তু এইটো কিছুমানৰ ক্ষেত্ৰতহে হয়। বিয়া পতাৰ আগত ল'ৰাবোৰক যেতিয়া ভাত এমুঠি দেউতা নাথাকে, তেতিয়া মাক দেউতাক মৰিলে বাগৰি বাগৰি পাৰে, বিশেষকৈ মাক মৰিলে বাগৰি বাগৰি কান্দে আই ক'লৈ গ'লি বুলি। কিন্তু যেতিয়া বিয়া পাতে, মুখত ভাত মুঠি দিব পৰা মানুহ হয়, তেতিয়া ঘৈণীয়েকৰ আগত কান্দিবলৈও যেন লাজেই কৰে নে কিয়েই নে চকু পানী ওলোৱা বৰকৈ দেখা নাযায়। আৰু বৰকৈ মাকক মৰম কৰি আই সমান হ'ব বুলি নিজৰ পত্নীৰ আগত কোৱাৰ সাহস নাই। বিয়াৰ পাছত এইটো সঁচা কথা, আই সমান নহয়, পত্নী আৰু আই সমান হ'ব কোন বুলি ক'ব লাগিব। তেতিয়াহে আচল কথাটো ৰহস্যটো ওলাব। কাৰণ যেতিয়ালৈকে ভাত মুঠি দি থাকিব তেতিয়ালৈকে আই, আৰু ভাত মুঠি যেতিয়া দিব পৰা হ'ব তেতিয়া আৰু আই ইমান নহ'লেও আপত্তি নাই, মৰি গ'লে বেছি আনন্দহে, মানে সংসাৰখন সুখৰ হয়। কাৰণ পত্নীয়ে সদায় কাজিয়া কৰি থাকে, কাজিয়া কৰি থকাতকৈ আই মৰি যোৱাই ভাল। সকলোৰে ক্ষেত্ৰতে নহ'লেও মুঠতে 90% ল'ৰাবোৰৰ ক্ষেত্ৰত এইটো হ'বই, কথাই নাই।